ছাত্ৰ ছাত্ৰীসকল আজি ৰাখী বন্ধন কোন কোন পিংকিৰ পৰা ৰাখী পিন্ধিবি কি হ'ল কোনেও একো কোৱা নাই যে কোন ৰাখী নিপিন্ধ নেকি ছাৰ মই ৰাখী নিপিন্ধো তেন্তে কি পিন্ধ বৰমালা পিন্ধো ছাৰ বৰমালা ইমান জোৰে লাত মাৰিম ন জীৱনত কেতিয়াও বৰমালা পিন্ধিব নোৱাৰিবি ছাৰ মই এটা কথা বুজি পোৱা নাই কি কথা ক এনেকুৱা কি ঠাই আছে য'ত লাত মাৰিলে বৰমালা পিন্ধিব নোৱাৰি ৰ তোক দেখাইছো সেইখন ঠাই এতিয়া বুজিলি কোনখন ঠাই ক'ৰ পৰা আহিছে এই কান্দোনৰ শব্দ ছাৰ ইয়াৰ পৰা শব্দ আহিছে কি হ'ল কেলে কান্দিছ কণ মই বৰবাদ হৈ গলো ছাৰ এনেকুৱা কি হ'ল যে তই বৰবাদ হলি ছাৰ ই যোনজনী ছোৱালীক ভাল পাইছিলে নহয় তাই ইয়াক আজি ৰাখী বান্ধি গুচি গ'ল কি ৰাখী বান্ধি গুচি গ'ল আপুনি মোৰ বৰবাদত হাঁহিছে ন চাব আপোনাকো বিউটি মেডামে ৰাখী বান্ধি গুচি যাব বদমাছ টিচাৰক অভিশাপ দিয় ছাৰ অভিশাপ বা বদদুৱা কাৰোবাক দিলে সঁচাকে কাম কৰে নেকি যদি কোনোবাই হৃদয়ৰ গভীৰতাৰ পৰা অভিশাপ দিয়ে তেন্তে সেই অভিশাপ সঁচাকে কাম কৰে মন গগৈ অৰ্থাৎ মই এই পূৰ্ণ শ্ৰেণীত মোৰ শিক্ষকক সাক্ষী বুলি বিবেচনা কৰি মই নিজকে অভিশাপ দিছোঁ কি স্কুলৰ কোনো ছোৱালীয়ে মোক ৰাখী নাবান্ধে মন এইটো অভিশাপ নহয় তোৰ বদমাছি ছাৰ আপোনাৰ কোনো ভণ্টি নাই নেকি নাই সেইকাৰণে আপোনাৰ হাতত এটাও ৰাখী নাই বিউটি মেডামৰ পৰা ৰাখী বন্ধুৱাই নলয় কিয় মুখ চম্ভালি কথা ক বিউটি মেডাম মোৰ প্ৰেম হয় চাব বিউটি মেডামে আহি ৰাখী বান্ধি নিদিলে হয় আৰু তাৰ কোনো সম্ভাৱনা নাই মই জানো বিউটি মেডামে মোক মনে মনে ভাল পায় হয় কিয় ছাৰ আপুনি ইয়াত আছে মই আপোনাক গোটেই স্কুলখনতে বিচাৰি ফুৰিছোঁ কিবা কাম আছে নেকি মেডাম আচলতে মোক আপোনাক কিবা এটা ক'বলগীয়া আছিলে কওক মেডাম হেপী ৰাখী বন্ধন দাদা बनने चले थे सैया बना दियो भैया এতিয়া কেনেকুৱা লাগিছে ছাৰ তই মোৰ মাথা বেয়া কৰিছ তোক আজি মই সুধাই নেৰো